ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি এখন ঠাইত গৈ আছোঁ আমাৰ গাঁৱৰে। মানে আমি লকডাউনৰ সময়ত মানে যেতিয়া অসমত মানে মহামাৰীৰ আক্ৰমণ চলি আছিল, সেইখিনি সময়ত মানে এটা খেতি কৰিছিলোঁ আৰু সেই খেতিৰ ক'ত কৰিছিলোঁ মানে দেখাব গৈ আছোঁ। গতিকে বলক চাই গৈ থাকোঁ সকলোৱে। আৰু এইফালে চাওক ৰাজু, এয়া মোৰ বন্ধু। আমি দুজন আহিছোঁ আৰু এজন আহিব বাকী আছে, অসীম। সি বৰ্তমান ঘৰত আছে, সি বোলে ভাত পানী খাই পেলাই আহিব। আৰু জান আছিল, আমি চাৰিজনেই মানে মিলি খেতি কৰিছিলোঁ। কিন্তু এতিয়া জান বুলি ক'লে জান এতিয়া আহিব নোৱাৰিব, জানে ফুৰিব গৈছে। বৰ্তমান সি গুৱাহাটীত আছে। আৰু এতিয়া আমি বলক আৰু এইখিনি বৰ্তমান ঠাইখনৰ নাম হৈছে কি কয়, এইখন ঠাইৰ নাম কি আছিল? বৰচলাৰ অন্তৰ্গত এইখন ঠাইৰ নাম কি বুলি কয়? ইয়াৰ ঠাইখনৰ নাম ভূঞা গাঁও বুলি কয়, কিন্তু ইয়াৰ হয়তো বেলেগ নাম থাকিব পাৰে, কিন্তু মই নাজানো। গাঁৱৰে হয়, তথাপিও ধৰক কিছুমান কথা কেতিয়াবা জনা নাযায় বাৰু। কাৰণ আগতে এখন ঠাইত ইমান অহা যোৱা নাছিল। যেতিয়াৰ পৰা আমি খেতি কৰিছোঁ তেতিয়াৰ পৰাহে মানে ইয়াত অহা যোৱাটো হৈছে। আৰু গতিকে আজি মানে ভাবিলোঁ বহুত দিন ধৰি মানে ঘৰত আছোঁ আৰু ব্লগিং ভিডিঅ' বনোৱা নাই। চ' মানে তাৰ কাৰণে আজি ভিডিঅ' এটা বনাব আহিলোঁ। আৰু মানে বৰ্তমান আমাৰ খেতিত মানে অলপ কাম চলি আছে। আৰু আজিৰ পৰা 3 মাহমান আগতে আমি তামোলটো পচালোঁ আৰু গোটেই কাম হৈয়ে গৈছে মানে, আৰু সম্পূৰ্ণৰূপে অলৰেডি মানে তামোলৰ পুলি ওলাই গৈছে। আৰু এতিয়া মানে তামোলৰ পুলিৰ কাষত যিবিলাক জংঘল থাকে না, বা তাৰ তলত ওচৰত যিবিলাক জংঘল থাকে, সেইবিলাক জংঘল মানে চাফা কৰি আছোঁ। আৰু সেইবিলাক জংঘল চাফা কৰিলে হয়তো তামোলৰ পুলিটো অলপ বেছিকৈ মানে কি কয় এইটো, বংশবৃদ্ধি কৰিব ন। ৰ'ব, আৰু এৰিয়াটো দেখাই আছোঁ চাওক। এই গোটেইখিনি দেখিবলৈ পাইছে নহয়, এই গোটেই এৰিয়াটোত আমি খেতি কৰিছোঁ। মানে এই গোটেই এৰিয়াটোত এতিয়া মানে তামোলৰ পুলিবোৰ মানে ভালকৈ দেখা নাযাব, কাৰণ ইয়াত মানে জংঘল হৈ গৈছে ন। সেইটো কাৰণে দেখা নাযাব। গতিকে মই যদি আপোনালোকক মানে যদি দেখাই দিওঁ তেতিয়াহে দেখিব, মানে ওচৰৰ পৰা দেখাব লাগিব মানে। গতিকে ৰ'ব, দেখাই আছোঁ। আৰু এইবিলাক দেখিছে নহয়, এইবিলাক হৈছে তামোলৰ পুলি, লহপহকৈ বাঢ়ি গৈ আছে, দেখিছে চাওক। এইখন মানে ইয়াত প্ৰায় 2 বিঘা মাটি হ'ব। আৰু এই 2 বিঘা মাটিত আমি খেতি কৰিছিলোঁ লকডাউনৰ সময়ত। আৰু এতিয়া মানে এই জংঘলবিলাকৰ কাৰণে মানে তামোলবোৰ যদিও আছেও, তথাপিও মানে দেখা নপৰে। মানে ভিতৰত যিবিলাক আছে, যিবিলাক মানে জংঘল য'ত কম আছে, সেইবোৰে আমি দেখি আছোঁ। সেয়ে আমি জংঘল চাফা কৰি আছোঁ। গতিকে নহ'লে হয়তো তামোল পুলিবোৰ এই জংঘলবোৰৰ কাৰণে মৰি যাব বা নহ'ব। গতিকে জংঘলবোৰ চাফা কৰিছোঁ। আৰু এই চাফা কৰাৰ পিছতহে অলপ লহপহকৈ বাঢ়িব। আৰু লহপহকৈ বাঢ়াৰ ফলত আমি গোটেইবোৰ চাফা কৰাৰ পিছতে আমি ইয়াত গোবৰ চোবৰ দিম। আৰু গোবৰ চোবৰ দিয়াৰ ফলত আৰু অতি সোনকালে মানে বাঢ়ি যাব। আৰু গতিকে এই চাওক, আৰু মই গৈ আছোঁ বৰ্তমান এয়া খুৰাৰ ওচৰলৈ। আমি খুৰা ঘৰৰ পিছফালে কৰিছোঁ খেতি। সেয়া বৰ্তমান আছে মোৰ ওচৰত। খুৰা অলপ ক'ব নেকি দুআষাৰমান? মানে আপুনি আমাৰ লগত আছিলে, আমি যেতিয়া খেতি কৰিছিলোঁ। কৰ্মক্ষেত্ৰত মই গোটেইখিনি জড়িত হৈ আছোঁ। মানে আমাৰ লগত কৰি কেনেকুৱা লাগিল, তাৰ উপৰি মানে মই ভাল পাইছোঁ। কি পদ্ধতিবোৰ অলপ ক'ব নেকি? মানে আপোনাক যিটো পদ্ধতিৰে কৰা হ'ল সেইটো ভালেই হৈছে বাৰু। ডিচিপ্লিনে হৈ গৈছে গোটেইখিনি। এতিয়া খালি চাফ চিকুণ কৰি দিয়াটো দায়িত্ব। খালি এইখিনি চাফ চিকুণ কৰাৰ পিছতে ইয়াক অলপ যতনটো কৰিবই লাগিব। বিশেষকৈ ফাগুন চ'ত মাহত অকণমান ঝামেলা এটা হ'ব পানীৰ কাৰণে।
এনেইতো পানীটো দিব পাৰিলে তাৰমানে পুলি 2 বছৰতে বহুত ডাঙৰ হৈ যাব। হয়, কিন্তু পানীটো হৈছে প্ৰধান বস্তু। যদি গম তাৰ নাপাওঁ, যিহেতু আপুনি অলপ আমাতকৈ ডাঙৰ হয়তো আগে পিছে কৰিছে, অলপ জানিব, গতিকে আপোনাৰ পৰা 2 এটা শিক্ষা লোৱা আমাৰ। সৰুৰ পৰা ধৰ তামোল আমি তামোল উঠাই লৈ পেলাই লগাইছোঁ, এতিয়া হয়, বৰ্তমান সেই তামোলেই খাই আছোঁ। হয়, গতিকে সেইখিনি বাৰু অভিজ্ঞতাটো আছে থুলমূলভাৱে। এতিয়া আমাৰো অলপ মানে ধৰক কৰা নাছিলোঁ কেতিয়াও, এতিয়া অলপ শিকিছোঁ আৰু মানে বহুতখিনি শিকিছোঁ। নাই সেইটো বহুত ভাল লাগিল। যিকোনো বস্তু শিকিলেই আগবাঢ়িব পাৰি, হয়, গতিকে ভয় কৰিব নালাগে। হয়, মই হয়, সেইটো ভাল পালোঁ। আৰু ঠিক আছে বাৰু। সৰুৰ পৰা অলপ কথা জানিলোঁ, আৰু এতিয়া বন্ধু আমি ৰাজুৰ ওচৰলৈ গৈ আছোঁ। এইটো হৈছে খেতিৰ মাজেদি মানে অহা, এইটো মানে ড্ৰেইন হয়, মানে ড্ৰেইন বনাইছিলোঁ, মানে এই ৰাস্তাটোদি মানে এতিয়া অহা যোৱা কৰিব লগা হৈছে। এইটো মানে এতিয়া ৰাস্তা নাই, সেইফালেদি যাব লাগিব, উপায় নাই। আৰু যিখিনি ঠাইত আমি অলৰেডি মানে চাফা কৰা হ'ল, সেইখিনি ঠাই দেখাইছোঁ। চাওক কিমান ধুনীয়াকৈ চাফা কৰা হৈ গ'ল। মানে বৰ্তমান মানে এই 2 বিঘা মাটিৰ মানে অলপমানহে, মানে অলপ কিছু মানে চাফা হৈছে, আৰু বহুত কৰিব বাকী আছে। চাওক, মই মোৰ লগৰ ৰাজুৰ ওচৰলৈ গৈ আছোঁ বৰ্তমান। সি সেয়া দেখিছে নহয়, এয়া চাফা কৰি আছে এয়া, আৰু ময়ো চাফা কৰিব আহিছোঁ। গতিকে মানে প্ৰথমতে মই এটা ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ, তাৰপিছত মই চাফা কৰিম। আৰু প্ৰথমতে মই দেখাই আছোঁ তাক সি কেনেকৈ চাফা কৰে এইবিলাক। মানে ইয়াৰ মাজেদি যাওঁতে আপুনি বহুত সাৱধানতা মানে ইউজ কৰি যাব লাগিব। পটককৈ যদি গছি দিয়ে, এডাল তামোল পুলি লছ হৈ গ'ল, মৰি যাব। গতিকে মানে চাই চিতি যাব লাগিব আৰু ভালকৈ। ৰাজু মোৰ ওচৰত আছে, সি চাফা কৰি আছে বৰ্তমান। প্ৰথমতে ৰাজুক মই এটা কথা জানিব বিচাৰোঁ। গতিকে আমি 4জনে লকডাউনৰ সময়ত খেতি কৰিছিলোঁ। প্ৰথমতে মই বিশেষকৈ এইবোৰত নাজানো, তুমি বেছি জানা, আগতে মই কৰিও পোৱা নাই এইবোৰ কামত। গতিকে প্ৰথমতে সুধোঁ, প্ৰথমতে কেনেকৈ কি কৰিলা এইটো অলপ কৈ দিয়াচোন তুমি। প্ৰথমত তামোল কিনিলোঁ। অলপ ডাঙৰকৈ কোৱা, মানে ভইচটো শুনি নাপাব ন। ঠিক আছে। তামোল কিনিলোঁ, কিনি মানে ইয়াতে হাল বোৱাই লগালোঁ। লগোৱাৰ পাছত এতিয়া ডাঙৰ হৈ আছে, এতিয়া বৰ্তমান নিয়ানি কৰি আছোঁ। এয়া দেখিছে, নিয়ানি হৈ আছে বৰ্তমান। আৰু মিনিমাম ধৰক আমাৰ কামটো মিনিমাম ধৰক আৰু এসপ্তাহত কমপ্লিট হৈ যাব এই গোটেইখিনি। আৰু গোটেইখিনি কমপ্লিট হ'লে হয়তো দেখিবলৈ আৰু ভাল লাগিব। মানে এতিয়া জংঘলৰ কাৰণে বস্তুবোৰ মানে পুলিবোৰ ভালকৈ দেখা পোৱা নাই, তেতিয়া পুলিবোৰে মানে গোটেই এৰিয়াটো আগুৰি ধৰিব, আৰু কিবা এটা মানে দেখিব বহুত ভাল লাগিব আৰু তেতিয়া ঠাইখিনিত। আৰু বৰ্তমান ৰাজুৰ পৰা আমি অলপ কথা জানিলোঁ, কিন্তু এতিয়া অসীম আহি আছে। অসীম বা কেতিয়া আহে, অসীম আহিলেও অহালৈ অলপ টাইম লাগিব। অসীম ভাত পানী খাই আহিব, কেতিয়াবা আহিব। সি সদায় কামত, সি অলপ দেৰিও হয় বাৰু আহোঁতে। গতিকে সি আহি আছে, আহিলে তাৰ পৰা অলপ কথা জানিম। আৰু জানটো আজি আহিবই নোৱাৰে, জান বহুত দূৰত আছে, তাৰ পৰা আৰু কি নহ'ব আৰু তাৰ দ্বাৰা আজি। সেয়াই আৰু ময়ো এইটো কামত জড়িত আছোঁ। মানে বহুত ভাল লাগিল, মোৰ ফিলিংছৰ পৰা কৈছোঁ। লকডাউনৰ সময়খিনি মই বেকাৰ মানে খেদোৱা নাই, এইটো কামত জড়িত আছিলোঁ। আৰু এই কামত জড়িত হৈ মই বহুত কথা শিকিলোঁ জীৱনত। মানে কেনেকৈ খেতি বিষয়টো অলপো নাজানোৱেই বুলি ক'ব লাগিব, কাৰণ এতিয়াহে বহুত কথা জানিলোঁ। মানে আগে পিছে মানে মই খেতিত, নিজৰে ঘৰৰ খেতি আছে, তাতে খেতিত যোৱা নাই, মানে কৰাও নাই। মানে এই বস্তুৰ পৰা, এই বিষয়টোৰ পৰা মই বহুত আঁতৰত আছিলোঁ। আৰু যেতিয়া অসমত কৰোণা মহামাৰীৰ কাৰণে গোটেই স্কুল কলেজ চব বন্ধ হৈ গ'ল, তেতিয়া মানে কি হ'ল, তেতিয়াতো ঘৰতে থাকিব লাগিব, উপায় নাই, কি কৰিম। গোটেই দিনটো নাযায় নোপোৱাই, মানে কি কৰিম। অৱশেষত আমি 4জন বন্ধুৱে মিলি এটা সিদ্ধান্ত ল'লোঁ, মানে গাঁৱৰে এটুকুৰা ঠাইত আমি খেতি কৰিম। আৰু সেই সিদ্ধান্ত মৰ্মে আমি ইয়াত খেতি কৰিবলৈ সক্ষম হ'লোঁ। আৰু সেয়াই আৰু মানে বহুত ভাল লাগিল, জীৱনত কিবা এটা শিকিলোঁ। আৰু
সেয়াই সম্পূৰ্ণৰূপে দেখাই দিওঁ। প্ৰথমতে ভিডিঅ'টো শেষ কৰিম যিহেতু এতিয়া, গতিকে শেষবাৰৰ কাৰণে এবাৰ দেখাই দিওঁ। ওচৰৰ পৰা দেখাই আছোঁ। এয়া চাওক, যদি কোনোবাই যদি তামোলৰ এনেকৈ মানে নাৰ্চাৰী বনাম বুলি ভাবিছে, যদি মানে কোনোবাই জানিব বিচাৰে তেন্তে মোৰ ভিডিঅ'ত কমেণ্ট কৰি জনাব। কোনে জানিব বিচাৰে কমেণ্ট কৰি দিব, আৰু সেই কমেণ্ট মৰ্মে আমি কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা কওঁ, নতুন ব্লগাৰ হয়, ইমান এটা কথাও ক'ব নাজানো, মানে এক্সপিৰিয়েঞ্চো নাই আগে পিছে। আৰু এই বছৰ 2020 লকডাউনৰ সময়ত খেতিও কৰিলোঁ, ব্লগিং চেনেল এটাও মানে খুলিলোঁ। গতিকে মানে নাজানো আৰু ইমান মানে, তথাপি এটা চেষ্টা কৰিছোঁ আৰু কিমান দূৰ আগবাঢ়িম সেইটো ময়ো নিজে নাজানো। গতিকে সকলোৱে আদৰি ল'ব, নতুন ব্লগাৰ হয়। আৰু এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো আছিল মোৰ ইমানেই। গতিকে শেষত সকলোকে কওঁ বাই বাই। আৰু মোৰ চেনেলটো জানেই সকলোৱে আছাম মট' ব্লগিং হয়, গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগত যদি পাব বিচাৰে তেন্তে বেল আইকনটো জানেই, ছাবস্ক্ৰাইব বটনৰ কাষত থকা বেল আইকনটো বজাই দিব। আৰু ধন্যবাদ সকলোকে বাই দিয়াৰ আগতে আমি তামোলৰ এই নাৰ্চাৰীখনৰ পৰা আমি তামোলৰ পুলিৰ কিছুমান ভিডিঅ' এটা চাই লওঁ আহক সকলোৱে।